আৰোহণ ফাউণ্ডেশ্যনৰ উদ্যোগত স্বাধীনতা দিৱস উদযাপন আৰোহণ মাহেকীয়া আলোচনী উন্মোচন আৰোহণ ফাউণ্ডেশ্যনৰ উদ্যোগত সঞ্চালক ডক্টৰ সীমা বৰাৰ তত্ত্বাৱধানত আজি পূব গুৱাহাটী আদৰ্শ বিদ্যালয়ৰ ক্ৰীড়াংগনত স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি সেউজ সংৰক্ষণৰ অভিযানৰ অংশ হিচাপে প্ৰায় 100 জোপা বকুল গছৰ পুলি ৰোৱা হয়। এই অনুষ্ঠানটিত বন্তি প্ৰজ্বলন কৰে প্ৰাক্তন অধ্যক্ষ তথা USTMৰ প্ৰশাসনিক সঞ্চালক ডক্টৰ বলেন্দ্ৰ কুমাৰ দাসে। নিউজ প্লাছৰ মুখ্য সম্পাদক প্ৰণয় বৰদলে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে আৰু মুখ্য বন সংৰক্ষক হেমকান্তি তালুকদাৰে বৃক্ষৰোপণৰ শুভাৰম্ভ কৰে। উল্লেখযোগ্য যে আৰোহণ ফাউণ্ডেশ্যনৰ পৰা এখন অসমীয়া ভাষাৰ মাহেকীয়া আলোচনী প্ৰকাশ